নমস্কাৰ এছ&ডি এডুকেশ্যনলৈ আপোনালোক জনাইছোঁ আন্তৰিক স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছোঁ এটি বিশেষ ভিডিঅ' যিটো অসম টেটৰ লগত জড়িত। আজি আপোনালোকৰ আগত আমি উপস্থাপন কৰিম গণিত বিষয়ত ICTৰ প্ৰয়োগ কিদৰে হয়। এইটো প্ৰথমটি খণ্ড। আমি এই ভিডিঅ'ত সকলোখিনি কথোপকথন অসমীয়াত কৰিম, কিন্তু ইয়াত যিখিনি তথ্য আমি সন্নিৱিষ্ট কৰিছোঁ সেই তথ্যসমূহ ইংৰাজীত আছে, আপোনালোকে পঢ়ি চাব পাৰিব। প্ৰথমে জানিব হওক টেকন'লজিনো কি। হোৱাট ইজ টেকন'লজি? সাধাৰণতে টেকন'লজি বা প্ৰযুক্তিবিদ্যা হৈছে এনে এক ব্যৱস্থা যাৰ জৰিয়তে যি ব্যৱস্থাত বিভিন্ন ধৰণৰ সা সামগ্ৰী, বিভিন্ন ধৰণৰ মেচিনাৰী বস্তু হওক, বিভিন্ন ধৰণৰ কলা বা বিভিন্ন ধৰণৰ আৰ্টসমূহৰ জৰিয়তে কোনো তথ্য সহজতে অন্যৰ আগত উপস্থাপন কৰিব পৰা যায় বা একদম সহজতে বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ সহায়ত বা বিভিন্ন ধৰণৰ সা সামগ্ৰীৰ সহায়ত কোনো তথ্য সহজতে উপস্থাপন কৰিব পৰা যিটো ব্যৱস্থা, সেইটোৱেই হৈছে প্ৰযুক্তিবিদ্যা বা টেকন'লজি। এতিয়া জানো আহক গণিত বিষয়তনো টেকন'লজিৰ ব্যৱহাৰ কিদৰে হয়। অন্য ক্ষেত্ৰৰ দৰে গণিততো টেকন'লজিৰ ব্যৱহাৰ হৈ আহিছে। সাধাৰণতে গণিত বিষয়টো এটা জটিল বিষয় হিচাপে বহু ক্ষেত্ৰত আমি শুনিবলৈ পাইছোঁ, যিহেতু ময়ো গণিত বিষয়ৰ লগত বহু বছৰ ধৰি জড়িত হৈ আছোঁ এজন শিক্ষক হিচাপে। সাধাৰণতে ছাত্ৰ ছাত্ৰীৰ মনত বা বিভিন্ন স্তৰৰ ব্যক্তিৰ মাজত গণিতটো এটা টান বিষয় হিচাপে চিনাকি দি আহিছে বা বহুতে ভাবি লয় যে গণিতটো এটা বৰ টান বিষয়। সাধাৰণতে তেনেকুৱা মই নাভাবোঁ, তেনেকুৱা বুলি মই নাভাবোঁ। প্ৰথমতে চাওঁ হওক এতিয়া আকৌ অংকত টেকন'লজি ব্যৱহাৰ কিদৰে হয়। হাউ টু ইউজ টেকন'লজি ইন মেথমেটিক্স। সাধাৰণতে প্ৰথমতে আমি চাওঁ সাধাৰণ ক্ষেত্ৰত এটা পৰিৱেশ সৃষ্টিৰ বাবে আমি টেকন'লজি ব্যৱহাৰ কৰিব পাৰোঁ। গণিত শিক্ষণৰ এটা পৰিৱেশ সৃষ্টিৰ বাবে আমি টেকন'লজি ব্যৱহাৰ কৰিব পাৰোঁ। সাধাৰণতে গণিতক কোৱা হয় যে বিজ্ঞানৰ প্ৰতিটো বিষয়ৰ মূল বিষয়, অৰ্থাৎ কুইন অফ ছায়েন্স বুলি কোৱা হয়। সাধাৰণতে গণিত নোহোৱাকৈ বিজ্ঞানৰ কোনো সিদ্ধান্ত বা কোনো আৱিষ্কাৰেই সফল নহয়গৈ আৰু সফল বুলি আমি গণ্য কৰা নহয়। বিভিন্ন ধৰণৰ টেকন'লজিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰীবিলাকৰ ক্ষেত্ৰতে হওক গণিতৰ ব্যৱহাৰ যথেষ্ট বেছি হয়। অৰ্থাৎ গণিত অবিহনে সেই ব্যৱস্থাসমূহ সুচাৰুৰূপে পৰিচালনা কৰাটো যথেষ্ট অসুবিধা হয়। আৰু গণিতে বিভিন্ন ধৰণৰ সমস্যা বৰ্তমান সময়ত সহজতে উপস্থাপন কৰিব পৰা ব্যৱস্থা হৈ পৰিছে। অৰ্থাৎ প্ৰথমতে ক'ব পাৰোঁ যে এটা পৰিৱেশ সৃষ্টিৰ বাবে গণিত শিকনৰ এটা পৰিৱেশ সৃষ্টিৰ বাবে টেকন'লজি ব্যৱহাৰ কৰিব পৰা যায়। 2 নম্বৰতে জানো হওক যে ছাত্ৰ ছাত্ৰীৰ যিটো চিন্তাধাৰা, যিটো থিংকিং, সেইটো ডেভেলপ কৰিবৰ বাবে টেকন'লজি ব্যৱহাৰ কৰিব পাৰি। টেকন'লজি ফ'কাছেছ ষ্টুডেণ্টছ থিংকিং। অৰ্থাৎ টেকন'লজিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ বা বিভিন্ন ধৰণৰ এৰিথমেটিক যিখিনি সমস্যাই হওক বা অন্যান্য ক্ষেত্ৰৰ লগত জড়িত যিখিনি সমস্যা LP, ME বা ছেকেণ্ডেৰী ছেকশ্যনৰ বিদ্যালয়সমূহত সেইখিনিত উন্নত কৰিবৰ বাবে টেকন'লজি ব্যৱহাৰ কৰিব পাৰি। আৰু বিশেষকৈ গণিত শিকনতে যদি টেকন'লজি ব্যৱহাৰ কৰা হয় তেন্তে ছাত্ৰ ছাত্ৰী যিকোনো এটা বিষয় সহজে বুজি পাব পাৰে। 3 নম্বৰ যে বিভিন্ন ধৰণৰ গণিতিক ধাৰণাসমূহ সহজতে আয়ত্ত কৰিবৰ বাবে টেকন'লজি ব্যৱহাৰ কৰিব পাৰি। জিন পিয়াজেতেও কৈছিল যে গণিত বিষয়ৰ বা অন্যান্য এনেধৰণৰ বিষয়সমূহ যদি টেকন'লজিৰ জৰিয়তে সহজে উপস্থাপন কৰিব পৰা যায় তেন্তে সেই বিষয়সমূহ বিভিন্ন ক্ষেত্ৰৰ ছাত্ৰ ছাত্ৰীয়ে নহওক বা বিভিন্ন ব্যক্তিয়ে সহজতে সেইখিনি আয়ত্ত কৰি ল'ব পাৰে। আৰু ইয়াৰ যিটো টেকন'লজি আৰু গণিতৰ লগত সম্পৰ্ক থকা কেইবাটাও সিদ্ধান্ত জিন পিয়াজেতে 1970 চনৰ আগতেই দি গৈছে। আপোনালোকে ইণ্টাৰনেটত বিচাৰিলেও সেই তথ্যসমূহ পাব বা পৰৱৰ্তী সময়তো মই ভিডিঅ' আকাৰে আপোনালোকৰ আগত সেইসমূহ উপস্থাপন কৰিম। 4 নম্বৰতে যিটো কোনো এটা বিষয়ৰ ওপৰত বা বিশেষকৈ গণিত বিষয়ৰ যিটো এপ্ৰপ্ৰিয়েট যিখিনি জ্ঞান বা যিখিনি কৌশল, গণিতীয় সমস্যা সমাধানৰ যিখিনি কৌশল, সেই কৌশলখিনি আয়ত্ত কৰিবৰ বাবে টেকন'লজিয়ে যথেষ্ট সহায় কৰে। তাৰ লগতে বিভিন্ন ধৰণৰ গাণিতিক ধাৰণাসমূহ সহজতে আয়ত্ত কৰিবলৈও টেকন'লজিয়ে বিশেষ ভূমিকা পালন কৰে। আৰু লগতে বাস্তৱ ক্ষেত্ৰৰ লগত গণিতৰ সমস্যা যিটো সম্পৰ্ক বা বিভিন্ন গাণিতিক সমস্যাসমূহ বাস্তৱ ক্ষেত্ৰত আমি কিদৰে সমাধান কৰিব পাৰোঁ সেই বিষয়ে যদি আমি এটা সুন্দৰ ধাৰণা আয়ত্ত কৰিব বিচাৰোঁ তেন্তে গণিতত টেকন'লজি ব্যৱহাৰ কৰি পাঠদান কৰিলে ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট উপকৃত হয়।
তাৰপিছত চাওঁ আহক যে গণিত শিক্ষণৰ লগত টেকন'লজিৰ যিটো সম্পৰ্ক ইয়াৰ বুৰঞ্জী কেনেধৰণৰ হয় যে গণিত বিষয়ৰ লগত যে টেকন'লজি ব্যৱহাৰ বৰ্তমান সময়ত হৈছে তেনে নহয় আগৰ দিনৰ পৰাই ইয়াৰ প্ৰত্যক্ষ নাইবা পৰোক্ষভাৱে টেকন'লজি ব্যৱহাৰ হৈ আহিছে কিন্তু সেইখিনি বৰ্তমান ক্ষেত্ৰত যিদৰে প্ৰযুক্তিবিদ্যাৰ আধাৰত সেইখিনি গণ্য কৰা হয় যিটো অতীত কালত সেইসমূহ তেনেধৰণে ব্যৱহাৰ কৰা হোৱা নাছিল আগৰ দিনত যিদৰে আমাৰ শিলগুটিৰ জৰিয়তে হিচাপ নিকাচ কৰাৰ পৰম্পৰা আছিল বৰ্তমান সময়ত যেনিবা সেইটো নাই তাৰ পৰিৱৰ্তে বিভিন্ন ধৰণৰ মেজিক স্কোৱাৰবিলাক মেজিক স্লট বা বিভিন্ন ধৰণৰ কিতাপবিলাক হওক কেলকুলেটৰ টেলিভিছন কম্পিউটাৰ এইবিলাকৰ জৰিয়তে আমি বিভিন্ন তথ্য সহজে উপস্থাপন কৰিব পাৰোঁ আৰু গণিতৰ বিভিন্ন ধৰণৰ আকৃতিসমূহ আমি প্ৰস্তুত কৰিবৰ বাবে জিঅ' বৰ্ডৰ সহায় ল'ব পাৰোঁ জিঅ' বৰ্ডৰ জৰিয়তে বিভিন্ন ধৰণৰ তথ্য বা বিভিন্ন ধৰণৰ আকৃতি সহজে ছাত্ৰ ছাত্ৰীৰ মাজত উপস্থাপন কৰিব পৰা যায় আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সেই বস্তুসমূহৰ বিষয়ে এটা সঠিক ধাৰণা দিব পৰা যায় আপোনালোকে মই পৰৱৰ্তী যি ভিডিঅ'সমূহ তাত জিঅ' বৰ্ডৰ বিষয়ে সন্নিৱিষ্ট কৰিম আপোনালোকে সেই পৰৱৰ্তী ভিডিঅ'সমূহ উপভোগ কৰিবলৈ নাপাহৰিব আৰু এই যিটো টিচিং লাৰ্ণিং প্ৰচেছত গণিতিক যিখিনি টেকন'লজি গাণিতীয় যিখিনি টেকন'লজি সেইখিনি ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জ্ঞান সুদৃঢ় কৰিব পৰাকৈ যায় ইয়াৰ পিছত জানো আহক আমি এতিয়া যিখিনি বৰ্তমানৰ যিখিনি ডিজিটেল টেকন'লজি সেইখিনি কিদৰে ব্যৱহাৰ হয় বহু হাজাৰ বছৰৰ আগৰ পৰা ভৱিষ্যত কাললৈকে হয়তো গণিত বিষয়ৰ লগত টেকন'লজি ব্যৱহাৰ হৈ আহিব আগৰ দিনত যিখিনি কোনো এটা তথ্য সহজতে উপস্থাপন কৰাৰ ব্যৱস্থাটো আছিল আমি কোনো এটা কথা কৈ বা বিভিন্ন শাৰীৰিক ভাগ ভংগীৰ জৰিয়তে সেইখিনি প্ৰকাশ কৰি কিন্তু বৰ্তমান সময়ত আৰু তেনেধৰণৰ ব্যৱস্থা নাই ফেচ এণ্ড ভইচ টেকন'লজি বৰ্তমান সময়ত নাই বৰ্তমান আহিছে যে বিভিন্ন ধৰণৰ তথ্য প্ৰজেক্টৰ কম্পিউটাৰ এইবিলাকৰ লগত উপস্থাপন কৰাটো ইয়াৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ তথ্য সহজতে উপস্থাপন কৰিব পাৰোঁ ঊনৈছশ ৮০ চনৰ পৰা যে গণিত শিক্ষণৰ ক্ষেত্ৰত টেকন'লজিৰ যিটো ব্যৱহাৰ যথেষ্ট বেছি হ'বলৈ ধৰিছে এতিয়া যিটো ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি যিটো চমুকৈ ICT বুলি কোৱা হয় এইটো বৰ্তমান সময়ত ই এক ছাতি সদৃশ গঠন তৈয়াৰ কৰিছে যিটো ইণ্টাৰনেটে আমাৰ গোটেই পৃথিৱীজুৰি এক বিশেষ ভূমিকা পালন কৰি আহিছে বিভিন্ন ধৰণৰ ইণ্টাৰনেট হওক বা বিভিন্ন ধৰণৰ ৱায়াৰলেছ নেটৱৰ্কৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ ফোন বা ছেটেলাইট বিভিন্ন ক্ষেত্ৰতে টেকন'লজি ব্যৱহাৰ হৈছে বা বিভিন্ন ধৰণৰ ইমেইলবিলাক হওক বা ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে বিভিন্ন তথ্য বৰ্তমান সময়ত আদান প্ৰদানৰ ব্যৱস্থা হৈছে আৰু এই ব্যৱস্থাসমূহত যে গণিতৰ ব্যৱহাৰ হৈ আহিছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আৰু এইবিলাকৰ জৰিয়তে এই টেকন'লজিবিলাকৰ জৰিয়তে যে গণিতৰ যিটো সমস্যাসমূহ বহু ওপৰ স্তৰলৈ বৰ্তমান আগুৱাই গৈছে ইয়াৰ পিছৰ বহুতো তথ্য আপোনালোকৰ আগত ব্যক্ত কৰিবলগীয়া আছিল যে গণিতৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ টেকনিকবিলাকে কিদৰে ব্যৱহাৰ হয় বা কিয় ব্যৱহাৰ হয় সেইখিনি আমি ইয়াৰ পিছৰ ভিডিঅ'সমূহত আপোনালোকৰ আগত অৱগত কৰিম যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো লাইক কৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ এটা লাইক এটা শ্বেয়াৰে আমাৰ ভৱিষ্যতে বিভিন্ন ধৰণৰ কামসমূহ কৰি যোৱাত আমাক যথেষ্ট উৎসাহ দিয়ে ধন্যবাদ জয় আই অসম পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে